হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই স্কিন পেইণ্টিং কৰি এযোৰ কাপোৰ বনালোঁ আৰু তাকে আপোনালোককো এবাৰ দেখাওঁ বুলি ভাবিলোঁ। সেয়া ইফালে কাপোৰযোৰ শুকাবলৈ দি থৈছোঁ। সেয়া ফাৰ্ষ্ট কৰিছোঁ, গতিকে বহুত এটা পাৰফেক্ট হোৱা নাই, হ'লেও বাৰু ইমানো বেয়া হোৱা নাই। আগলৈ আৰু বনাবলৈ চেষ্টা কৰি যাম, আপোনালোকক বাৰু দেখুৱাই যাম। আৰু যদি আপোনালোকেও বিচাৰে বনাব, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। যদি মোৰ পৰা ল'ব বিচাৰে, মই আপোনালোকক দিব চেষ্টা কৰিম। মই বাৰু কাপোৰযোৰ আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু।